Dia anak kami deh. Mutu ruler kari kan tik silung eh. Ada bola silakan boleh bisi honman pai. Dengan silakan. চাহটো গৰম হ'ব পাৰে কিন্তু বুঢ়া ৰাখিতে খায় চাহা কি আমি যে সদায় নিমখ চাহ খাং ইগলে নিমখ খাই বনাই নো ক'ত পায় সাগৰৰ পানীৰ পৰা নিমখ পায় সাগৰৰ পানীৰ পে মা কৈছে কি হলেছে আমাৰ দংকলৰ পানী গিলেও নিমখ হয় নাকি নহয় সাগৰৰ পানী থাকে ওপৰত দংকলৰ পানী থাকে তলত হলে কেতিয়াবা বিক্ৰী কৰিব পাৰলো হয় না তৰে বঢ়িয়া আহিছা দে আশীৰ্বাদ দিলওঁ সংসাৰখন ভালে ভালে যাক সুখেৰে ভৰি পৰক ভৰি ধুনে মই একো নহয় দে তৰে কিনো কৰাৰ তই আশীৰ্বাদ ল'ব আহিছে ৰাতিপুৱাই পুৱাই মই ভৰি ধুনে যে একো নহয় চাহা ই যে আমাক ৰাতিপুৱাই সেৱা কৰলা কিয় কৰছিনো তৰে আশীৰ্বাদ বিচাৰিছে তই দেখা নাই নেকি ৰঙিলী হয়তো ৰাতিপুৱাই গধূলি মোক ক্ষমা কৰে আশীৰ্বাদ বিচাৰে ক'ত নকৰে মই দেখোন একদিনো দেখা নাই তেৰে মৰাটো ৰাতিপুৱা ইমান দেৰিকে শুই থাকিলে ক'ত ভাবি তই এতিয়া তইও ৰাতিপুৱাই পুৱাই সোনকালে উঠবা লাগিব সদায় কাৰব নাকি সদায় কালি ভৰি ধুম এটা কাম কৰিবিচোন সময় অলপমান উলিয়াই আমাৰ জোৰণ ভাইহঁতৰ ঘৰৰ পৰা আহিবি যেচোন এই বিয়াত চব্জি আনিছিলো না পইচা দিবা আছে দি থৈ আহিবি তই নহলে বেয়া পাব না সেইটোতো হয় এই ৰাতিপুৱাই পুৱাই নাযাওঁ অলপ দেৰিকে যাওঁ নেকি হ'ব দে দেৰিকে গেলিও হ'ব কিন্তু দি আহিবি তই দিবাই লাগবতো গেছে তই এটা কাম কৰ কি তই গৰু দুটা পথাৰত দিয়ে ঘৰৰ বাকী থকা কামবিলাক কৰচোন মই নৰং দে চাহাব কালি মাত্ৰ মই বিয়া পাতছোং হে আজি কাম কৰিব হলেই না ঘৰতনো কি কৰবি পিছে একো নকৰং তই যেনকে বিয়া পাতি কিনে চাহাব হৈ গেলি মইতো বিয়া পাতলুং না মইও চাহাব হৈ গেলুং ইটা না তোৰ নিচিনা আৰু এটা বিয়া পাতবা লাগবো তোৰ মৰাটো মূৰ্খ কথা বেছি কৰ তই হ'ব দে মই গৰু দুটাকে লৈ আহিম তই ঘৰতে থাক ৰচোন মই তেতিয়াৰ পৰা দেখাই নাছিলো তই যে 3টা বান্ধিলি মূৰত কিয়া মই দেখোন কুছলুঙে দুটা মা দেউতা নামত আৰু এটা বিয়া হোৱাৰ পিছত বান্ধিম বুলি সেইকাৰণে এইটো জিলেবিৰ নামত বান্ধছো 3টা